Hi guys, আজি এটি simple chicken curry লৈ আহিছোঁ আৰু ইয়াৰ বাবে লাগিব chicken, আলু, জলকীয়া আৰু ইয়াৰ আদা নাই নহৰু লৈছোঁ লগতে ইয়া পিয়াজ আৰু বিলাহী এনেধৰণে ফেনেকি লোৱা হৈছে ফেনেকি এনেধৰণে লোৱা হৈছে আদা নাই বাবে কেৱল নহৰুৱে লৈছোঁ মই এতিয়ালৈকে আৰু তেল গৰম হ'বলৈ দিছোঁ তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত তাতে এই যিখিনি বিলাহী আৰু পিয়াজ দেখিছিলে ফেনেকি লোৱা সেইখিনি দি দিছোঁ আৰু এয়া সম্পূৰ্ণকৈ দিয়া হোৱাৰ পিছত সোণালী যিটো ৰং হয় সোণালী ৰং হোৱালৈকে ভাজি থাকিব এনেধৰণে ভাজি থাকিলোঁ আচলতে সোণালী ৰংটো হ'ল পিছে এইখিনি কিবা হালোৱা নিচিনাহে দেখা হ'ল গাজৰৰ হালোৱা টাইপ এদিন আচলতে বনাই চাইছিলোঁ সেইকাৰণে মই কৈছোঁ গাজৰৰ হালোৱা নিচিনা লাগিছে বুলি আৰু যিকি হয় সেইখিনি হোৱাৰ পিছত ইয়াতে এতিয়া চিকেনখিনি দি লৈছোঁ চিকেনখিনি দি হোৱাৰ পিছত ভালদৰে গোটেইখিনি মিশ্ৰণখিনি মিক্স হ'বলৈ এনেধৰণে লৰাই দিলোঁ আৰু এতিয়া তাৰ পৰা অকণমান পানী ওলাইছে মাংসখিনিৰ পৰা পানী যিখিনি ওলাইছে সেইখিনিকে এনেধৰণে মানে অকণমান বইল টাইপৰ কৰি লৈছোঁ আৰু গেছটো আছে এতিয়া মিডিয়াম ফ্লেমত আৰু অকণমান দেখিলে শুহি ল'লে যিখিনি পানী ওলাইছিলে সেইখিনি আচলতে ইয়াতে মিক্স হৈ গ'ল আৰু এতিয়া এইখিনি অকণমান ভালদৰে লৰাই দিম ভালদৰে লৰা হোৱাৰ পিছত এতিয়া ইয়াতে দিম আপোনালোকৰ যিখিনি সোৱাদ অনুযায়ী আপোনালোকে যিটো বিচাৰে সেইটো দি দিব গতিকে মই এচামুচ দিছোঁ কাৰণ যদি পিছফালে মানে পানী দিম গতিকে পিছফালে পানী দিবলৈ হ'লে নিমখখিনি যিখিনি লাগে দি দিলোঁ আৰু এতিয়া ইয়াতে এনেধৰণে অকণমান লৰাই থাকিম মাংসখিনি এনেধৰণে অকণমান লৰাই দিয়া হোৱাৰ পিছত যিখিনি আলু কুটি লৈছিলোঁ আলুখিনি এতিয়া ইয়াতে এড কৰি দিম আলুখিনি দিয়া হৈ গ'ল এতিয়া আলুখিনি ইয়াৰ লগত মিক্স কৰি ভালদৰে ভাজি ল'ম গেছটো এতিয়া অকণমান বঢ়াই দিছোঁ আৰু এই যে আদা নাছিলে বাৰু নহৰুখিনি আছিলে নহৰু আৰু জলকীয়াখিনিৰ লগত এয়া হালধি তাৰপিছত জিৰা মছলা আৰু এয়া কাশ্মীৰী মছলা অকণমান দি লৈছোঁ আৰু গোটেইখিনি মিক্স কৰি পেলাই তাতে অকণমান পানী দি এনেধৰণে মিক্স কৰি লোৱা হৈছে তাৰপিছত গোটেইখিনি এতিয়া মিশ্ৰণটো মছলাখিনিৰ ইয়াতে দি লৈছোঁ মাংসখিনি দি দিলোঁ এতিয়া আৰু এতিয়া গেছটো হাই ফ্লেমতে আছে আৰু গোটেইখিনি ধৰণে ভাজি ল'ম যাতে ভালদৰে গোটেই মছলাখিনি মিক্স হৈ যায় এটা বস্তু লক্ষ্য কৰিছেনে ইয়াতে হালধি আৰু নিমখ একেলগে দিয়া নাই নিমখখিনি আগতে দিছোঁ আৰু পিছতহে হালধিখিনি দিয়া হৈছে আৰু এতিয়া ভালদৰে সিজিবলৈ আৰু অকণমান পানী দি লৈছোঁ পানী দিয়াৰ পিছত অকণমান ঢাকনিখন মাৰি দি পেলাই আকৌ ল' ফ্লেমত দি পেলাই সিজিবলৈ দিছোঁ অকণমান পিছত ঢাকনিখন গুচাই দিছোঁ ঢাকনিখন গুচাই দিয়াৰ পিছত এনেধৰণে হৈ গৈছে মাংসখিনি আৰু ইয়াৰ প্ৰস্তুত হৈ গ'ল একদম চিম্পল চিকেন কাৰী খাই বহুত ভাল লাগিছে অকণমান গ্ৰেভি টাইপ কৰিছোঁ